ওয়েলকাম ব্যাক। আজি আকৌ এটা নতুন ভিডিও লৈ আগবাঢ়িছো। সো মৰমৰ ছাত্ৰীসকল, আজি আমি প্ৰতিটো সংখ্যাৰ বৰ্গ আমি কেনেকৈ সহজভাৱে নিৰ্ণয় কৰিব পাৰোঁ তাৰ এটা পদ্ধতি আজি তোমালোকক শিকাম, যাতে তোমালোকে সহজে সেই সংখ্যাটোৰ বৰ্গ নিৰ্ণয় কৰিব পাৰা। সো প্ৰথমতে এটা সহজ সংখ্যাৰে তোমালোকক আৰম্ভ কৰিব বিচাৰিছোঁ, যাতে তোমালোকে ফৰ্মুলাটো ভালকৈ সহজে বুজিব। এটা সংখ্যা লিখিছোঁ, আমি সাপোজ 14 স্কোয়ার আমি নির্ণয় কৰিব লাগে। তাৰ মানে আমি 14 স্কোয়ার কেনেকৈ নিৰ্ণয় কৰিম? প্ৰথমতে চাওক, আমাৰ 14 আৰু 14 লিখি ললো। এতিয়া আমি এই 4 আৰু 4 কি কৰিম? পূৰণ কৰিম। 4 আৰু 4 পূৰণ কৰিলে কি হ'ব? 16 থাকিলে আমাৰ 1 থাকিল। এতিয়া আমি এই 1 দি এই দুটা কি কৰিম? পূৰণ কৰিম। 1 আৰু 14 পূৰণ কৰিলে আমি কিমান পাইছো? 14। তাৰমানে 1 into 14 equal 14। আৰু 1 আৰু 4 পূৰণ কৰিম। 1 আৰু 4 equal 4। গতিকে আমি এইটো যোগ কৰো, কিমান পাইছো? 118। আমাৰ আগত কিমান আছিল? হাতত 1, গতিকে 1 কিমান হ'ব? 19 ইয়াত বহাই আমাৰ হ'ব 14 আৰু এইটো বৰ্গ হ'ব। আন এটা সংখ্যা লৈ চাওঁ, আমাৰ ফৰ্মুলাটো সত্য হয় নে নহয়। সো 36, সাপোজ 36 ৰ বৰ্গ নিৰ্ণয় কৰিব লাগে। সো 36 যদি বৰ্গ নিৰ্ণয় কৰোঁ, আমি প্ৰথমতে কি কৰিব লাগে? সাপোজ এনেকৈ লিখি ললো, 6 পূৰণ কৰিলে পাই আছো আমি 36 ৰ 6 লিখিম। 3 আমাৰ ইয়াত থাকিব, আৰু 3 আৰু 6 পূৰণ কৰিম। 3 আৰু 36 পূৰণ কৰিম। 3 আৰু 36 পূৰণ কৰিলে পাই আছো আমি 18। 3 আৰু 3 পূৰণ কৰিলে 9, আৰু 1 10, আৰু 3 আৰু 6 পূৰণ কৰিম। 3 আৰু 6 পূৰণ কৰিলে পাই আছো আমি কিমান? 18। এইখিনি যোগ 3 11 19 9, আৰু 0 1 1 আৰু 1 2 1, গতিকে 1 2 9 6 এইটো হ'ব 36 ৰ বৰ্গ সংখ্যা। সো এনেকৈ আমি যিকোনো সংখ্যাৰ বৰ্গ আমি এই নিয়মেৰে আমি নিৰ্ণয় কৰিব পাৰোঁ। যদি ভিডিঅ'টো ভাল লাগে, লাইক কৰিবলৈ নাপাহৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।